Elaloi siga yokonuho, elaloi dagabani mayanto, elaloi jodumo dagabani man, elaloi gabayoko. Hello everyone, মৌচুমী দেউৰী ভ্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই মাছৰ জহা ভোলৰ লগত মাছ বনাবলৈ লৈছোঁ। ইয়াৰ কাৰণে মই ৰেডি কৰি লৈছোঁ। এফালে ভোল এটা কাটি লৈছোঁ আৰু এইখিনি পিঁয়াজ, নহৰু, 3টা ৰঙা জলকীয়া, এফালে বিলাহী এটা আৰু সৰু সৰুকৈ আলুখিনি কাটি লৈছোঁ। আৰু এইফালে মাছ কিপিচ আৰু অকণমান জিৰা। চাই থাকক ভিডিঅ'টো মই কেনেকৈ বনাওঁ। এফালে কেৰাহীটো তেল দি থৈছোঁ, তেলখিনি গৰম হ'বলৈ দিম। আৰু ইয়াত মাছ কিপিচ মই হালধি লগাই থৈছোঁ, অকণমান ফ্ৰাই কৰি ল'ম। এফালে তেলখিনি গৰম হৈ গৈছে, মই এতিয়া মাছ কিপিচ ফ্ৰাই কৰি ল'ম। মাছ কিপিচ ফ্ৰাই কৰা হৈ গৈছে, নমাই ল'ম এতিয়া। মাছ কিপিচ নমাই ল'লোঁ। এতিয়া এইখিনি তেলতে দিম জিৰাখিনি, আৰু ৰঙা জলকীয়া কেইটা। ইয়াতে দি দিম মই পিঁয়াজখিনি। আৰু এতিয়া তেলতে দি দিম নহৰু অকণমান, আৰু এতিয়া মই দি দিম ভোলখিনি। অকণমান লৰাই ল'ম। এতিয়া ইয়াতে মই দিম নিমখ সোৱাদ অনুযায়ী, আৰু হালধি। অকণমান লৰাই দিম। ঢাকনিটো বন্ধ কৰি দিছোঁ। এতিয়া ইয়াতে মই আলু কিপিচ দি দিম। এতিয়া আকৌ ঢাকনিটো মাৰি দিম আলু আৰু ভোলখিনি সিজালৈকে। মাজতে ঢাকনিটো খুলি অকণমান লৰাই দিছোঁ। আকৌ ঢাকনিটো মাৰি দিম। ইফালে ভোলখিনি সিজি গৈছে, ভোল আৰু আলুখিনি। ইয়াতে দি দিম এতিয়া বিলাহী। বিলাহীখিনি দি লৰাই ঢাকনিটো আকৌ মাৰি দিম। এতিয়া আকৌ ঢাকনি মাৰি দিম 5 মিনিটমানৰ কাৰণে, বিলাহীখিনি সিজি লোৱালৈকে। এইফালে বিলাহীখিনিও সিজি গৈছে, এতিয়া মাছ কিপিচ দি দিম। এফালে মই মাছ কিপিচ দি দিলোঁ আৰু পানী অকণমানো দিলোঁ।
যদি আপোনালোকে বিচাৰে ইয়াত বগা সৰিয়হ অকণমান পেষ্ট কৰি দি দিব পাৰে। তো এতিয়া মই মাছটো সিজিবলৈ কাৰণে ঢাকনিখন অকণমান সময় লগাই ৰাখি দিম। এফালে উতলি আছে, অকণমান পাছত হৈ যাব আৰু গেছটো অফ কৰি দিম আৰু 5 মিনিটমান পাছত ৰেডি হৈ গৈছে। এতিয়া অকণমান গৰম মছলা দি নমাই দিম। আপোনালোকেও খাই চাব আৰু কেনেকুৱা হয় কমেণ্টত জনাব। সেয়া বুট 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 উতনটো আহিছে আৰু ইট মিনছ ৰেডি হৈ গৈছে। এতিয়া গেছটো অফ কৰি দিম।